প্ৰমোদ বড়োৱে কি চিন্তা কৰিছে কৰা নাই সেইটোকে CID কৰিবৰ কাৰণে UPPLক কাম্পা আৰু চন্দ্ৰমক পঠাই দিছে আৰু মই ডেইলি ৰেগুলাৰ কন্টিনিউ মেছেজ পাই আছো মই ইহঁতে নাযায় মানে এই আদৰ্শটো এৰি পেলাই ক'ত যাব পাৰিব Adakı langbayayı Polisfोरा गावथारनानै Adakı langbayayı Polisfोरा दावहा फोथाराव थैनि बाना बियो दिनै मुंख्लं जाबाय दावहा फोथाराव थैनि बाना बियो दिनै मुंख्लं जाबाय Adakı langbayayı Polisfोरा गावथारनानै सान्दुंजों दावहारु लोगोफोरनि गारामा मोदैया रानखांलांबायायो सान गोरलै जोहोलाव मुंख्लंफोरखौ होसिख्राव गाबज्रिनानै सान्दुंजों दावहारु लोगोफोरनि बोहैग्लायनाय थैया बैसोमुथियाव बोहैग्लायो सैमा सियालफोरजों सोला जाबाय आसारनि दौखारु अखाजों सुस्र'लांबाय सैमा सियालफोरजों सोला जाबाय आसारनि दौखारु अखाजों सुस्र'लांबाय आसारनि दौखारु अखाजों सुस्र'लांबाय आसारनि दौखारु अखाजों
दाखौ लांबाय आयो पुलिसफोरा गावथारनानै दावहा फोथाराव थैनि बाना बियो दिनै मुंख्लं जाबाय दावहा फोथाराव थैनि बाना बियो दिनै मुंख्लं जाबाय আজি হল 23rd বড়োলেণ্ড ডে 23rd বড়োলেণ্ড ডে এটো আমি প্ৰথম কাৰ্যসূচী হিচাপে বিটিসি সেক্ৰেটাৰিয়েটত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি শ্ৰদ্ধাঞ্জলি জনাই আহিছো ইয়াৰ পিছত আমি নেশনেল ফ্লেগ আমি হোইষ্ট কৰিছো ইয়াৰ পিছত আমি এতিয়া 2624 যেটো মাৰ্চাৰ্ছ ইহঁতক আমি শ্ৰদ্ধাঞ্জলি জনাই আছো ইয়াৰ পিছত আমাৰ ৰাজহুৱা মিটিং হ'ব যেন হওক এইটো যেটো বিটিসি চুক্তি এইটো ঐতিহাসিক চুক্তি কনস্টিটিউশনাল আৰু সবে জানে এই বিটিসি চুক্তি দ্বাৰা দি বিটিসি অঞ্চলত কি হৈছে হোৱা নাই সবে জানে মই ক'ব লগা একো নাই আৰু এই চুক্তিত সকলো জাতি জনগোষ্ঠীৰ অৱদান আছে যেটো সবে জানে আমি সকলো জাতি জনগোষ্ঠীৰ পৰা সহাৰি পাইছো অসমীয়াই হওক বেংগলী হওক নেপালী হওক ৰাজবংশী হওক বা আদিবাসী হওক বা নাথযোগী হওক বা সত্যধৰে হওক সকলো জাতি জনগোষ্ঠীৰ পৰা আমি সহাৰি পাইছো সহায় পাইছো সেইকাৰণে আমি 2003 চনত 10 ফেব্ৰুৱাৰীত সেই চুক্তিটো আমি কৰিব পাৰিছো আৰু সকলোৰে অৱদান আছে আৰু এই চুক্তিৰ দ্বাৰা দি আমি বিটিসি অঞ্চলত কি কৰিব পাৰিছে পৰা নাই সবে জানে আৰু আমি সবকে সন্মান কৰো আৰু ভৱিষ্যত যাতে আমি আকৌ ইয়াতকে আৰু যাতে বেছি কাম কৰিব পাৰে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো কথা হেতুৱে ৰাজনীতি এখন হয় 2025ত বিপিএফ দল হিচাপে অকলে নিৰ্বাচন খেলিব আৰু বিপিএফ চৰকাৰ গঠন কৰিব এটো 100% খাটাং ইয়াত কোনো শক্তিয়ে আমাক ৰখাব নোৱাৰে দিয়াৰ লাষ্ট দিনটো 15 তাৰিখ লাষ্ট ডেট আৰু আছে বহুত হৈছে আৰু আহিব সংখ্যাটো কিমান স্যার সংখ্যাত 40টা সমষ্টিত 120 হৈছে 120 হৈছে তার আগত 17টা পাই প্রকাশ করব পারেন সুবিধা হচ্ছে নির্বাচন সিচুয়েশন সব সময় একে না থাকে আপোনালোকে চাওক আপোনালোকক মই দেখাই দিম বিপিএফ সরকার কৰিব ইউপিপিএল সরকার নকৰে ইউপিপিএল আজি সরকার নহব এটো গম পাই আছে প্ৰমোদ বৰাই এই কাৰণে ই হাহাকাৰ লাগি আছে কিবা কিবি বকি আছে কিন্তু সরকার বিপিএফ কৰিব আপোনালোকে নিশ্চিন্ত থাকক আগৰ নিচিনা আপোনালোককো মই ফেসিলিটি দিম দে সিএম স্যারে কৈছে এইটো সেপ্টেম্বৰত হ'ব বিটিসি ইলেকশন নাই এইটো সেপ্টেম্বৰত হয় না এপ্ৰিলত হয় এইটো গভৰ্ণমেণ্ট অফ আসামৰ বা ইলেকশন কমিশনৰ কথা সেপ্টেম্বৰ হলেও বিপিএফ সরকার বনাব এপ্ৰিল মাহত কৰিলেও বিপিএফ সরকার কৰিব হিটি স্যার আপনার আকৌ জিএলএ বা নাই যাব পাৰে মইতো যোৱা নাই না আপোনালোকে দেখা নাই অল ইণ্ডিয়াত কিমান এমএলএ মন্ত্ৰীবিলাক পাৰ্টি সলনি কৰিছে তথাপিও একো হোৱা নাই আমাৰো যাব পাৰে কোনবা যোৱাৰ কোনো আপত্তি নাই কিন্তু মই আছো